Morning guys. So 12 বজা নাই বাৰু মৰ্নিঙে হৈ আছে সো আজি আহি গল ফাইনালি হেতু দিন মইতো কৈছিলো আপোনালোকক আগৰ ভিডিওটোত মই হোস্টেল যামগে মই ঘৰ এৰি যামগে আজি এতিয়া হেতু দিন আহি গল মোৰ সো মনটো অলপ বেয়া লাগি আছে কিন্তু বেয়া লাগিলে উপায় নাই এয়া মই অলপ সলপকে যাবলৈ ওলাই আছো আৰু সো মই কলৈ যাবলৈ ওলাই আছো মোৰ ইউনিভাৰ্সিটি কোড আছে মই কোড গৈ আছো হেতু আপোনালোকে জানিবৰ কাৰণে কমপ্লিট ভিডিওটো চাই থাকক আৰু মই ভালকে ওলাই লওঁ এতিয়া একেবাৰে ওলাই লৈ আপোনালোকক লগ পাম ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এফালে চবে থ'বলৈ গৈ আছে ফাৰ্ষ্ট আমি এতিয়া গোলাঘাট যাম তাৰপাছত ফৰকাটিঙলৈ ঘূৰি আহিম ফৰকাটিং ষ্টেচনত গৈ তাৰপিছত ট্ৰেইনত উঠিম মোক থ'বলৈ যে ইমান কেইজন মানুহ আহিছে মোৰ ফিলিংছ একেবাৰে বিয়া হৈ যাম নিচিনা ফৰকাটিং অভাৰব্ৰিজ পাইছোঁহি আৰু কিমান দিনলৈ মই এডোখৰ জেগাত দেখিব নাপাওঁ ঠিক নাই আৰু চ' ভিডিঅ' এটা কৰি লৈছোঁ পাছত ভ্লগটো এতিয়ালৈ চাব পাৰিম গাইজ মই এতিয়া মুখখন নুলিয়াওঁ মই আছোঁ এতিয়া গোলাঘাট টাউনত আৰু মই লেন্স কিনিব আহিছোঁ মোৰ লেন্স এটা অৰ্ডাৰ দিয়া আছিলে এতিয়া লেন্সটো লোৱা হৈ গ'ল তাৰপাছত এতিয়া ভণ্টিক লগ কৰি তাইক লৈ ল'ব লাগিব তাইক হোষ্টেলৰ পৰা হোষ্টেলত থাকি কেনেকুৱা লাগিছে মনো বহুত ভাল লাগিছে ঘৰলৈ আহিবলৈ মন যোৱা নাই নেকি নাই যোৱা পাহৰিলে আৰু আমাক এতিয়া ঘূৰি যাওঁ ফৰকাটিং এতিয়া পালোহি ফৰকাটিং আৰু ট্ৰেইনত উঠিবলৈ গৈ আছোঁ আমি বস্তু আৰু যিমান পাৰিছোঁ লৈছে আৰু তথাপিতো বহুত বস্তু ল'বলৈ থাকি গ'ল লাষ্টত মোৰ মনত পৰিলে চুৱেটাৰ এটা লৈ লওঁ আকৌ চুৱেটাৰটো আকৌ গোটেই পেকিং হৈয়ে গ'ল হা এই চাইডে পেকিং হৈয়ে গ'ল আকৌ চুৱেটাৰ তাত ভৰাবলৈ নহ'ল আৰু মই মানে হাততে চুৱেটাৰটো লৈ আহিছোঁ ওলোৱাও নাই তই ৱেইট কৰি আছোঁ অলপ সোনকালে আহিলোঁ কান্দি কান্দি দুদিন তিনিদিন ধৰি মোৰ চকু সোমাই গৈছে যামগে বুলি কান্দি আছোঁ আকৌ কোনো দুখ পোৱাই নাই তই যাবি বুলি তই অকলে কোনো কৰিছিলা কান্দিলোহেঁতেন মোৰ মনহে যোৱা নাই কান্দিবলৈ সেইকাৰণে কন্দা নাই মই ভালে পাইছোঁ তই যাগে যা দেখুৱাইছোঁ মোক থ'বলৈ কিমান মানুহ আহিছে আজি এয়া 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 লগত যাব এয়া লগত যাব মোক থ'বলৈ একদম হোষ্টেলৰ পৰা পলাই গুচি আহিছে একো পলাই সেই পুলিচজনক ধুনীয়া দেখিছে ফিটনেছটো বহুত ধুনীয়া দেখিছে এইফালৰজন আৰু ধুনীয়া দেখিছে দেখিলে মোৰ মোবাইল কাঢ়ি ল'ব আকৌ কোন হয় মই নাজানো দে আমি ট্ৰেইনত উঠিলোঁ আৰু ক'ত পাইছোঁহি আমি ডিপু পাইছোঁহি বহুত বৰ খাই আছোঁ তো আৰু বহুত দেৰি আছে পাবলৈ আজিতো নাপাওঁগৈ চাগে কালিহে পামগৈ কালি মাজে মাজে আপোনালোকক দেখাই থাকিম বাৰু ক'ত পাইছোঁহি গোটেই ৰাতিটো ট্ৰেইন জাৰ্ণি কৰি থাকোঁতে গ'ল এতিয়া 2 PM হৈছে আজি ছেকেণ্ড ডে আজি এতিয়া ছিকিমত সোমাইছোঁ আৰু জাষ্ট মই মুখখন নেদেখাৰ কাৰণে পিছতে ৱাও ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে এতিয়া মোৰ অলপ ভাল লাগিছে অলপ আগলৈকে মোৰ বহুত বেয়া লাগি আছিলে কাৰণ ৱেষ্ট বেংগলত বহুত গৰম লাগিছিলে যেতিয়া আমি এনজিপিত আছিলোঁ শিলিগুৰিত আছিলোঁ কিন্তু এতিয়া অলপ ভাল লাগিছে ইয়াত হাৱা মাৰি আছে তথাপিও মোৰ যিটো এক্সাইটমেণ্ট আছিলে ছিকিমত যেনেকৈ ভাল লাগিব বুলি মোৰ এতিয়া তেনেকুৱা ভাল লগা নাই কাৰণ মই বহুত ভাগৰি আছোঁ ইয়াত আকৌ এতিয়াও মাস্ক চেক কৰে আকৌ মই মাস্ক অনা নাছিলোঁ গুড মৰ্ণিং গাইজ এতিয়া বাজিছে 8টা বাজিছে কিন্তু ইয়াত ভালকৈ এতিয়াও পোহৰ হৈছে কিন্তু এতিয়ালৈকে ভালকৈ বেলি ওলোৱাই নাই তাৰপাছত মোৰ ট্ৰেইন যাত্ৰা একেবাৰে বৰিং হৈ গৈছে আৰু মই সেইদিনা উঠিছোঁ আপোনাৰ পৰহি 250 ট্ৰেইনত উঠিছোঁ কিন্তু আহি পাওঁতে গেংটক পাওঁতে মোৰ লাগিছে কালি 7 PM আহি পাইছোঁহি মই তেতিয়া ভিডিঅ' নল'লোঁ আৰু মানে মোৰ ফোনত চাৰ্জ নাছিলে আৰু ইমান বেছি ভাগৰি আছোঁ মোৰ মানে
ফোনটোৰ আগত কেমেৰাৰ আগত ওলাবলৈ টাইম নহ'ল আকৌ এফালে ডিনাৰ চিনাৰ কৰোঁতে মেলোতে মানে ৰাতি শুবই হ'লগৈ আৰু ইয়াতে মানে একেখন আমি আজিখন হোটেলত আছোঁহি আহি পেলাই মানে ছেইম হোটেলতে মোৰ লগৰো দুজনী আছে আৰু ট্ৰেইনত জাৰ্ণি কৰোঁতে কৰোঁতে মোৰ একদম মানে বেমাৰী নিচিনা লাগিছে চকু গৈ গাঁতত সোমাইছে ৱেষ্ট বেংগলত মই এটা শ্বটো নাই লোৱা কাৰণ মোৰ ইমান গা বেয়া লাগিছে মানে মাতিবলৈ মন যোৱা নাই মোক যদি ছাইডত পাপাই কিবা এটা কয় মই জাষ্ট মানে নেমাতো মানে মোক কিবা এটা কৈ থাকিলেও সুধি থাকিলেও মাত নামাতো কথা পাতিবলৈও মন যোৱা নাই ফোনটো উলিওৱাটো দূৰৰে কথা মানে গা ধুই আহিছোঁ ইয়াতে এতিয়া আমি অলপ মানে এফালে ওলাই যাম আমাৰ অলপ বজাৰ কৰিব লগা আছে ঠিক আছে মই এতিয়া যাওঁ অলপ বজাৰ কৰোঁগৈ পাপা আগে মই পিছে মই কিমান দূৰত আছোঁ মই মোবাইল লৈ ক'বই নোৱাৰা হৈ গৈছোঁ মই ভিডিঅ' কৰিহে গৈ আছোঁ মই গমেই নাপাওঁ মই ক'ত আহি আছোঁ এডোখৰ এই জেগাটো মোক খুব ভাল লাগিছে দেখোন পাপা মোতকৈ বহুত আগে গৈছে মই ভিডিঅ' কৰি ইমান পিছে গৈ আছোঁ উপায় নাই মাস্ক চাস্ক পিন্ধিয়ে থাকিবলগীয়া হৈছে ইয়াত দেখিছোঁ যি দেখিছোঁ আপ ডাউন কৰি মই ক্ষীণাই যাম দেখিছোঁ মই হোটেলৰ পৰা ওলাই আহিলোঁ এতিয়া হোষ্টেল গৈ আছোঁ চাওক এবাৰ কিমান ক্লিন আকাশখন গোটেই পৰিৱেশটো ইমান চাফা তেনেকুৱা নহয় আচলতে মোৰ লাগিছে একচুৱেলি মই চাব আহিছোঁ চাইক'লজি ডিপাৰ্টমেণ্ট ছিকিম ইউনিভাৰ্চিটিৰ তো এইটো হৈছে আপোনাৰ ইয়াত ওলাই এডুকেশ্যন ডিপাৰ্টমেণ্ট এইটো মানুহ নাই ইউনিভাৰ্চিটি বন্ধ আছিলে চ' গৈ মোৰ একো লাভ নাই জানো বন্ধ আছিলে বুলি বা তেনেই চাব মন গৈ আছিলে গৈ এপাক সোমাই দিলোঁ হোষ্টেল পালোঁহি মই বাট এতিয়া ৰাতি হয় মই দিনতে পালোঁহি কিন্তু ভিডিঅ'টো এতিয়া ৰাতি কৰিছোঁ মোৰ বহুত ভাগৰ লাগি আছিলে মই কৈয়ে আছোঁ ন মই ভাগৰ লাগি আছে এইকেইদিন মই ব্লগত অকল প্ৰত্যেকটো যিমানবাৰেই মানে শ্বট লৈছোঁ এইকেইদিন মই যিমানবাৰেই শ্বট লৈছোঁ মানে প্ৰত্যেকটো শ্বটতে ভাগৰ লাগি আছে এইটোৱে কৈ থকা হৈছে নি সঁচাকৈ মানে বহুত ভাগৰ লাগিছে চকু দেখিছে মোক ডাৰ্ক চাৰ্কল নাও মই শুব লাগিব চ' আপোনালোকক এতিয়া বাই দিব লাগিব নাই চৰি তাৰ আগতে মোৰ ভিডিঅ'টো তলত কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই